নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই মোৰ নেক্সট ব্লগলৈ স্বাগতম জনাইছোঁ তো আমি আহি আছোঁ এতিয়া বা আহিছে তাৰপিছতে আগত আছে নীলাক্ষী বা বাইদেউ নীলাক্ষী বা খুৰা লগ বনাইছোঁ তো নীলাক্ষী বাৰ খুৰা হয় আহিছে তো চাই থাকক আমি কলৈনো গৈ আছোঁ আহিছোঁ অকণ ফুৰিবলৈ তো ঠিক আছে আপোনালোকক অলপ পিছত দেখাই আছোঁ গাইজ আমি আহি পেলাই জখলা বন্ধা পালোহি তো এয়া নীলাক্ষীক বা মোক নেদেখুৱাই দেখিছেনে নীলাক্ষীক পাই তো দেখুৱাম ন মানে কি আৰু এজনজনহে দেখাব পাৰিম তো আহি আমি এতিয়া জখলা বন্ধাত আহি ৰৈছোহি খুৰা ক'ৰবাত গৈছে এয়া হৈছে নীলাক্ষী বাৰ প্ৰসাদ দিবলৈ গৈছে সখীয়েকৰ ঘৰত তো এতিয়া আমি ক'ত যাম এতিয়া আমি ক'ত যাম ক'ব নোৱাৰো আৰু আজি খুৰাই লগ ধৰিছে আমাক বলা ফুৰিবলৈ যাওঁ সানডে স্পেশাল ডে আজি সানডে কাৰণে আজি আমাক লগ ধৰিছে লাঞ্চৰ কাৰণে তো এতিয়া যাওঁ এতিয়া খুৰাই ক'লে নিয়ে কি কথা একো নাজানো আমি খালি আহি থকা মানুহ আমি আহি আছো আৰু আমি টাইমো নাপাওঁ আজি সানডে সবৰে টাইম মিলি যায় আমি তিনিজনী মানে আজি এক লগ হৈছো তো এতিয়া যাওঁ আমি ক'ত যাই খুৰাই লৈ গৈ থাকিব আমি গৈ থাকিম আৰু আপোনালোকক দেখাই থাকিম দেই আপোনালোকে চাই থাকিব আমি ক'ত যাওঁ কিনো কৰোঁ তো ঠিক আছে গাইজ মই গৈ পাওঁ তাৰপিছতে আমি ক'ত যাওঁ পিছত এইখনত মোৰ এজনী চিনি পাওঁ কোনমাই হয়জনী দে ইমান সৰুকৈ লিখা আছে কেনেকৈ চকুত পৰিব নেন্সি এজনী চিনি পাই গ'লো এইখন যাবা আমি যাওঁ এতিয়া আমি এতিয়া বাইদেউ থকা আমি বহি আছোঁ বাইদেউ ধাবা এনে কি আছিলে অন্নপূৰ্ণা ন এনে অন্নপূৰ্ণা বাইদেউ ধাবা বুলি কয় চবেই ইয়াৰ খানাটো মানে বহুত ধুনীয়া তো খাই চাওঁ মোৰ খবৰ এটা নোলোৱা এনেকুৱা টেষ্টি বনাই তো চবৰে মুখে মুখে ঠিক আছে আমি অলপ খবৰ এটাই লাহে লাহে আপোনালোকক দেখাই আছোঁ তো খানা আহি পাইছেহি তো খুৰাহঁতৰ খুৰা আৰু ভণ্টি এজনী উঠি আহিছে আমাৰ লগতে তো খুৰাহঁতক ভাত দিছে বাৰু তো আমাৰ দিয়া নাই তো এয়া মনো খাই দিয়া চাই আছোঁ তো আহি পাইছেহি খালি तो मटन दाली
তো ঠিক আছে গাইজ আমি খাই লওঁ আমাৰ খানা আহি পালেহি তো এয়া খালি কি দিছা নাজানো দেই ভালকৈ এইটো কিবা এটা পিটিকা তাৰপিছতে এয়া কলডিল ভাজি এইটো নেমু তাৰপিছতে এয়া মাছ পিচ নিলে নে চেঞ্জ কৰিব ন চালাড ঢেকীয়া ভাজি ৰাখি চাটনি কাচকল ফ্ৰাই আৰু এইটো কি কয় তিতা কেৰেলা আলু ভাজি তো আজিৰ থালিখন আৰু মাটনটো আহি আছে ঠিক আছে আমি খাই কৰি আহিলোঁ সঁচাকৈ কিন্তু বহুত মানে ধুনীয়া বনাইছে আৰু কোনো মানে বেছি মছলাযুক্ত খাদ্য বুলি তেনেকুৱা কোনো কথা নাই মানে চব একদম চিম্পল নৰ্মেল বস্তু বনাইছে আৰু কচু তাৰপিছত সেইখিনি আমি দেখুওৱা নহ'লে অঁ বহুত আৰু মানে শুকান মাছৰ চাটনি বেছি আছে আৰু মাটনটো ইমান ধুনীয়াকৈ বনাইছে কোনো মানে মছলা বেছি মছলাযুক্ত মানে নহয় তো কেতিয়াবা আপোনালোক আহিব খাবলৈ তো অন্নপূৰ্ণা ধাবা তলত বাইদেউ বুলি লিখা আছে চব দি দিছে দেখিছা বহুত ভাল লাগিছে তো এতিয়া আমি ওলাই আহিলোঁ এতিয়া আমি যাম হাতীমূৰা তো আমি এতিয়া আহি আছোঁ হাতীমূৰা খাই কৰি আহিলোঁ এতিয়া এয়া নিৰাখিবা অঁ কিবা এটা আজি দেওবাৰটো আমাৰ আজি বহুত ভাল লাগিছে ন আমি খালোঁ কৰিলোঁ তাৰপিছত এতিয়া অলপ মানে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে আমি হাতীমূৰালৈ আহি আছোঁ হাতীমূৰাখন এনেও আপোনালোকে জানেই চাগে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন ঠাই হয় আপোনালোকে যদি অহা নাই হাতীমূৰালৈ আহিব আৰু ইয়াত মানে আপোনাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এনেকুৱা মাহত মানে আপোনাৰ পূৰা পিকনিকৰ পূৰা ছিজনত মানে পূৰা মানুহ আহে মানে ইয়াত আপোনালোকে যদি অহাও নাই শুনিছে চাগে নিশ্চয় হাতীমূৰাৰ নামটো আগতে বনাই দিছোঁ আৰু হাতীমূৰাৰ আপোনালোক আহিব পাৰিব আমিতো আহি বিৰাটেই ধুনীয়া পৰিৱেশটো আপোনালোকে আমি মন গ'লে আহোঁ বহুত ভাল লাগে আহি ভাল লাগে আমি এতিয়া পাইছোঁহি আৰু অকণমান আছে ঠিক আছে তো গাইজ আমি আহি হাতীমূৰা পালোহি তো আমি আহি আছোঁ অকণমান খোজকাঢ়ি নদীৰ ফালে দেখিছে মানুহ বহি বহি আছে এয়া আমাৰ নীলাক্ষী বাৰু মুনু আহি আছে খুৰা আহি আছে নতুনকৈ এখন ৰিজৰ্ট বনাই আছে হোৱাগৈ নাই তো দেখাই আছোঁ আপোনালোকে চাই যাওক চাই বহুত ভাল লাগিছে খালি আজি ৰ'দটো একদম বহুত বেছি সেইটো কাৰণে অলপ গৰমো উঠিছে বাৰু তথাপিও আমি চাহ জেগাত আহিছোঁ আমি সিফালে সেইকাৰণে যোৱা নাই তাতে বহুত ৰ'দ এয়া দেখা পাইছে পাহাৰ কাটি কাটি বনাই আছে আমি আহি আছোঁ এফালে অকণ ভাল লাগিছে পানী কিন্তু পূৰা বাঢ়ি আছে দেই চোৱা ন বহুত বাঢ়ি আছে পানী একদম এইফালে আৰু চাবলগীয়া একো নাই এইখিনিতে চাই থাকক যাব নোৱাৰি ৰ'দ বহুত ৰ'দ তো গাইজ আমি এতিয়া মানে মন্দিৰৰ ওপৰলৈ আহি আছোঁ একদম ওপৰত নাযাওঁ আমি ইয়াতে এনেকৈ বহিম ইয়াতে বহোঁ এনেকুৱা ছাঁ এজকণত তো আহি আছোঁ দেখিছেই আমাৰ হাতীমূৰা আৰু আমাৰ মানে কি ক'ম আৰু বান্দৰ পূৰা
ঢেৰ বান্দৰ আছে দেখিছে তো সেইখিনিতে ক'ৰবাত বহোঁ তো অকণমান বহোঁ অকণ এইখিনিতে অকণ ঠাণ্ডা ঠাণ্ডা লাগিছে অঁ সিহঁতৰ ৰিলচ বনায় তো ঠিক আছে আগতেও মই বনাইছোঁ হাতীমূৰাত আহি পেলাই আমি আহিয়ে থাকোঁ মানে ভাল লাগে আহি পেলাই তো এতিয়া মানে এইখিনি সময়ত আহিব হ'লে মানে অলপ দিগদাৰ হয় মানে ৰ'দটো বহুত বেছি পৰি থাকে যে তো মানে সন্ধিয়া অকণ সময়ত আহি মানে ভাল লাগে আৰু তো ঠিক আছে আজি বিশেষ একো নেদেখাওঁ আৰু এনেই জাষ্ট আহিলোঁ যিহেতু সেইটো কাৰণে অকণমান ভিডিঅ' কৰিলোঁ আৰু তো কুকুৰে ভুকিছে পূৰা বান্দৰ আছে হা এইকণতে বহোঁ আহা সেইখিনিতে বহোঁ অকণমান ইয়াতে তো মন্দিৰলৈ নাযাওঁ ভিতৰলৈ নাযাওঁ আৰু ভাত খাই আহিছোঁ যে ভাল নালাগে তো ঠিক আছে গাইজ ইয়াতে অকণ ফটো চটো উঠোঁ ৰিলচ চিলচ অকণ বনাওঁ তো পিছত আপোনালোকক আমি এতিয়া ঘৰলৈ গৈ আছোঁ আজিৰ দিনটো বহুত ভাল লাগিলে এনেকৈ অকণমান মানে ব্যস্তৰ মাজত এনেকৈ অকণমান ওলাই আহিলে মানে মনটো সঁচাকৈ বহুত ভাল লাগে তো ঠিক আছে ভিডিঅ'টো আজি কিমানতে সামৰোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব